Hey guys, welcome back to my YouTube channel. तो guys, আমি আজি যাব লৈছো কাকপথাৰ তো ৰাকেশ জেনৰ গাঁও তো চাই থাকক ভিডিঅ'টো আজি ফাৰ্ষ্ট টাইম মটৰ ব্লগিং কৰিব লৈছো তো চাই থাকিব ভিডিঅ'টো কেনে লাগে তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ তো বলক আজি ফাৰ্ষ্ট টাইম মটৰ ব্লগিং কৰিছোঁ তো বন্ধুসকল কেনে লাগে চাই থাকিব ভাল নে বেয়া নে মই নাজানো আপোনালোকে গম পাব তো ৰাস্তা পুৰা ফ্ৰী আছে তো গাইজ আমি এনেকৈ গৈ আছোঁ আৰু ইয়াতে আছে আমাৰ ITI কলেজ আমাৰ গাঁৱৰ ওচৰৰে তো নতুনকৈ বহাইছে এখন বৰ বেছি দিন হোৱা নাই আৰু আজি বতৰটো ভাল আছে বৰষুণো দিয়া নাই ৰ'দো দিয়া নাই তো আমি দুজন গৈ আছোঁ এজন বাইক চলাইছে মই ভিডিঅ' কৰি গৈ আছোঁ তো আৰু ফাৰ্ষ্ট টাইম মটৰ ব্লগিং কৰিছোঁ কেনে লাগিছে ভিডিঅ'টো কমেণ্ট কৰি জনাব আৰু এখন ডিয়াকচেলি হয় আমি ইয়াতে আগতে পঢ়িছিলোঁ মানে হায়াৰ ছেকেণ্ডেৰী আৰু এইখন আছে ডিয়াকচেলি আৰু স্কুলটো দেখাই আছোঁ আপোনালোকক তো এইখন অটো ষ্টেচন অটো ৰখি আছে তো এইখনে আছে আমাৰ ডিয়াকচেলি হায়াৰ ছেকেণ্ডেৰী স্কুল তো আমি ইয়াতে পঢ়িছিলোঁ ওচৰতে আছে আমাৰ গাঁৱৰ পৰা এখন আছে ছেকেণ্ড হেণ্ড ডিলাৰ তো গাইজ বলক আৰু কৈ আছোঁ জেগাবোৰৰ নাম এইখন আছে ডিয়াকচেলি ফিল্ড ইয়াত ফুটবল খেলা হয় আৰু এইটো বিহু মঞ্চৰ তো ইয়াতে বিহু পতা হয় আৰু বলক কৈ আছোঁ আৰু ৰাস্তা একদম ফ্ৰী আছে আজি চলাই ভাল লাগিছে তো মই চলোৱা নাই বিশেষকৈ মোৰ লগৰজনে চলাই আছে আৰু আমি এতিয়া পালোগৈ মাইথং এইটো হৈছে মাইথঙৰ নামঘৰ তো এইখন হৈছে বৰ মাইথং আৰু ইয়াৰ পৰা বৰমাথেঙ ষ্টাৰ্ট হৈছে আৰু এইখনেই হৈছে মাইথংখন তো গাইজ গাড়ী অলপ ল'বাবিলাক আজি গেছ আজি কি বাৰ আজিতো মঙলবাৰ আজি গেছ আহিছে সেইকাৰণে ৰাস্তাই গেছবিলাক উলিয়াই থৈ দিছে তো গাইজ ক'ব মটৰ ব্লগিং কৰিছোঁ ভালকৈ আজি ক'বলৈ নাজানিব পাৰোঁ তো ভিডিঅ'টো অলপ বনাওঁতে যদি ভুল হয় তেনেহ'লে ক্ষমা কৰি দিব তো সেনেকৈ আৰু ফাৰ্ষ্ট টাইম মটৰ ব্লগিং কৰিছোঁ আৰু যদি আপোনালোকে মৰম চেনেহ দিয়ে নেক্সট টাইম আমি যাম বুলি ভাবিছোঁ তোমাৰ অলপ দূৰলৈ তো আপোনালোকে কমেণ্ট কৰিব ক'ত যাব লাগে তো কমেণ্ট নকৰে আপোনালোকে ভিডিঅ'টো চাই কিছুমান বহুতে কমেণ্ট নকৰে তো কমেণ্ট কৰিব কমেণ্ট কৰিলে ভাল লাগে আপোনালোকৰ কমেণ্ট এটা পালে মানে তো অলপ আৰু চাই গৈ থাকক আমাৰ কাকপথাৰ আৰু এইটো হৈছে কৃষ্ণ মন্দিৰ কৃষ্ণ গুৰুসকল তো বন্ধুসকল কওক আৰু আপোনালোকৰ খবৰ কওক তো এইখন হৈছে আমাৰ একেবাৰে ওখ দলং হৈছে আৰু একেবাৰে ডিয়াক গেটৰ পৰা একদম কাকপথাৰলৈ আহোঁতে ফাৰ্ষ্ট আপোনালোকে এখন ওখ দলং পাব আৰু ওখ দলংখন এইখন হৈছে এই দলংখনৰ তলেদি মাইথং নৈ পাৰ হৈ গৈছে এইখন নদীখন হৈছে আমাৰ গাঁৱৰ মাজেদি আহিছে আমাৰ গাঁৱৰ ঘৰৰ ওচৰেদি বৈ গৈছে তো গাইজ চাই থাকক ভিডিঅ'টো আমি সম্পূৰ্ণ পথাৰ পাই গৈছোঁ আৰু চাওক কিমান ধুনীয়া লাগিছে পথাৰখন আৰু এতিয়া খেতি কৰিব দিন হৈ গ'ল আৰু তো খেতি কৰিলে এইবিলাক চব ধান হ'ব আৰু চব বৰষুণ দি চব পানী কৰি থৈছে এইবিলাক তো গাইজ ক'ব কেনেকুৱা পাইছে ভিডিঅ'টো তো চাই থাকক ফাৰ্ষ্ট টাইম মটৰ ব্লগিং কৰিছোঁ কাৰণে বনাব নাজানিব পাৰোঁ আপোনালোকে শিকাই দিব কমেণ্ট কৰি তো আমি এতিয়া লাজুম পামগৈ তো মৰাণ বিহু এদিনা য'ত পাতিছিলে দেখাই আছোঁ আপোনালোকক ক'ৰ পৰা পামগৈ লাজুম
তো এইখন হৈছে নাৰ্চাৰী কাকপথাৰ ওচৰতে আছে। ইয়াতে ফুল চুল বিকা যায় বহুত ধৰণৰ। আৰু আমি এতিয়া কাকপথাৰ পামগৈ। কাকপথাৰ সোমালোৱেই আৰু অলপ আছে। এইবিলাক ছাগলীবিলাক। তো গাইজ কেনেকুৱা পাইছে ব্লগটো আপোনালোকে কমেণ্ট কৰি জনাব। ফাৰ্ষ্ট টাইম ব্লগ কৰিছোঁ কাৰণে আপোনালোকে বেয়া পাব পাৰে, সেইটো মোৰ কাৰণে মই মাফ খুজিছোঁ আপোনালোকৰ ওচৰত। নাজানো ফাৰ্ষ্ট টাইম কেনেকৈ ব্লগ বনাই। তো আমি ইয়াৰ পৰা নেক্সট মই ভাবিছোঁ পাছিঘাট যাম বুলি ভাবিছোঁ। যদি পাছিঘাট যদি ভিডিঅ' লাগে আপোনালোকে কমেণ্ট কৰিব। তো আপোনালোকে মন দিব বুলি মই আশা ৰাখিছোঁ। তো যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। তো আপোনালোকে লাইক আৰু ছাবস্ক্ৰাইব নকৰে প্ৰায়ভাগে। তো বলক কাকপথাৰ এণ্ট্ৰি কৰিলোঁ আৰু আমি। তো বলক ইয়াৰ পৰা আছে আমাৰ কাকপথাৰ। তো চাই থাকক কাকপথাৰ কেনেকুৱা। এতিয়া আমি সম্পূৰ্ণৰূপে কাকপথাৰ সোমাই গ'লোঁ আৰু এখনে আছে। ইয়াৰ পৰা আছে কাকপথাৰ। আপোনালোকে চাওক কাকপথাৰ যদি কোনোবাই নাই দেখা, আৰু যদি কাকপথাৰ পৰা যদি কোনোবাই চাই আছে তেনেহ'লে এইখন আছে কাকপথাৰটো আপোনালোকে জানেই সকলো। তো কথাখিনি কওঁতে যদি অলপ ভুল হৈছে আপোনালোকে ক্ষমা কৰি দিব। এখন আছে কাকপথাৰ গাৰ্লছ স্কুল, আৰু এয়াই আৰু কাকপথাৰ। আজি কাকপথাৰত গাড়ী ইমান নাই, আনকালে বহুত ভিৰ হয় ইয়াতো, ডাঙৰ টাউনৰ নিচিনা। তো বন্ধুসকল ক'ব ইয়াৰ পিছত মই ক'ত যাম আপোনালোকৰ কাৰণে যিমান পাৰোঁ কষ্ট কৰি চাম বাৰু। আপোনালোকে ক'ব ইয়াৰ পিছত মই ক'ত যাম। মই ভাবিছোঁ পাছিঘাট, আপোনালোকে য'ত কয় আমি তালৈ যাম। চাওক কাকপথাৰ। বাইকখন লাহে লাহে চলোৱা আছে, কিয়নো মানুহ ইয়াত বহুত অহা যোৱা কৰি থাকেতো, ভয় আছে, ৰিক্সৰ কথা আছে। আমি হেলমেট পিন্ধা নাই কাৰণে লাহে লাহে চলাইছোঁ বাইক। তো গাইজ লাষ্টত এটা কথা ক'বলৈ ওলাইছোঁ। তো আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে বা বেয়াও পাইছে তেনেহ'লে মই বেয়া পালে মাফ খুজিছোঁ আপোনালোকক। যদি ভাল পাইছে এটা লাইক আৰু কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। তো আপোনালোকে যদি ছাবস্ক্ৰাইব আৰু লাইক কমেণ্ট কৰে তেনেহ'লে মই ভাল ভিডিঅ' বনাবলৈ মই উৎসাহ পাম। তো বন্ধুসকল, তো আপোনালোকৰ ওপৰত এবাৰ আপোনালোকে ভাল পাইছে নে কি পাইছে হয়তো আপোনালোকে ক'ব বাৰু। তো বন্ধুসকল মই ইমানতে ভিডিঅ'টো সামৰণি মাৰিব ওলাইছোঁ। তো ধন্যবাদ।